কবিতাৰ শিৰোনাম উপেক্ষিত মানুহবোৰ পাহাৰৰ দৰে। কবি পল্লৱী হাজৰিকা। মোৰ চৌপাশে উৰি ফুৰে এতিয়াও তোমাৰ অস্বীকাৰৰ মাত। তুমি মোক অস্বীকাৰ কৰা, মই তোমাৰ অস্বীকাৰক অস্বীকাৰ কৰোঁ। এনেকৈ কথাখিনি এটা ডাঙৰ কাহিনী হয়। উপেক্ষিত মানুহবোৰ পাহাৰৰ দৰে, নীৰৱ অথচ সকলোকে আঁকোৱালি লোৱাৰ প্ৰাৰ্থনা জানে। অলপমান সুযোগ পোৱা হলে মই জনালোহেঁতেন তোমাক উপেক্ষিত কবিতাবোৰৰ মাজত এখন সেউজীয়া পাহাৰ থকাৰ কথা। তুমি উপেক্ষা কৰা, অথচ বিনিময়ত তোমাক আৱৰি ৰাখিবলৈকে খৰধৰ কৰে।